আহিলা তুমি চকু বন্ধ কৰাচোন কিয় আৰে তুমি কৰা না এতিয়া খোলা বাহ আমাৰ পাৰ্সেলটো আহি গ'ল বলা এতিয়া আনবক্সিং কৰি চাওঁ বলা ৰব আজি পিছে এইটো কিহৰ পাৰ্সেল আপোনালোকে জানেনে এই নতুন বছৰটো যাতে আমাৰ সকলোবোৰ ঠিকে থাকক সেইকাৰণে আমি ক্ৰিষ্টেল আছামৰ লগত যোগাযোগ কৰিছিলো আৰু তেওঁলোকে আমালৈ কাস্টমাইজ কৰি এটা বক্স উপহাৰ দি পঠাইছে আৰু বক্সটো ওপেন কৰিয়ে প্ৰথমতে দেখিলো এখন লেটাৰ আৰু তাৰ পিছফালে আছিল আমাৰ সকলোৱে মৰমৰ জুবিন দা আৰু লগতে পঠাইছে তেওঁলোকৰ এখন ভিজিটিং কাৰ্ড আৰু আমালৈ পঠাইছে দুডাল কাস্টমাইজ কৰা ব্ৰেচলেট আৰু লগতে আহিছে এটা প্ৰিমিয়াম হাই হিলিং এনাৰ্জাইজ ৰ'জ ৱাটাৰ আৰু ব্ৰেচলেট কেইডাল মেনিফেষ্ট কৰা দুটা অইল আৰু লগতে দিছে এখন ধুনীয়া 7 চক্ৰা ক্ৰিষ্টেল ফ্ৰেম যিখন আপুনি আপোনাৰ ৰুম অফিচ বা গাড়ী যিকোনো জায়গাত ৰাখিব পাৰিব এইখনে সকলোবোৰ নেগেটিভ এনাৰ্জি দূৰ কৰি চাৰিফালে পজিটিভ ভাইব কৰি ৰাখে আৰু ক্ৰিষ্টেলসমূহ পৰিধান কৰাৰ আগতে এটা সম্পূৰ্ণ বিশ্বাস লৈহে পিন্ধিব তেতিয়াহে ইয়াৰ পজিটিভ এনাৰ্জি ফিল কৰিব পাৰিব থ্যাংক ইউ ক্ৰিষ্টেল আছাম আৰু আপোনালোকেও যদি ক্ৰিষ্টেল ল'ব বিচাৰে তেতিয়াহ'লে আজিয়ে ক্ৰিষ্টেল আছামৰ লগত কন্টেক্ট কৰক